UPPLৰ তৰফৰ পৰা PTC অঞ্চলত যি 17 বছৰ দুৰ্নীতি হল স্পেশালি আজি আমি PTC অঞ্চলত যে ডিপাৰ্টমেন্ট বিলাকত ইলেকশনৰ আগ মুহূৰ্তত এপইন্টমেন্ট তেওঁলোকে দিছিলে সেই এপইন্টমেন্টৰ যি কেলেংকাৰী হেতু ডিপাৰ্টমেন্ট ওয়াইজ মই ক'ব বিচাৰিছো আজি স্পেশালি আমি এক্সাইজ ডিপাৰ্টমেন্ট যি খৈৰাবাৰী পৰিষদীয় সমষ্টি লমছৰ দৈমাৰী যি ক্যান্ডিডেট তেখেতে যেতিয়া ইএম হৈ আছিলে এক্সাইজ ডিপাৰ্টমেন্টৰ তেখেতে এপইন্টমেন্টত বহু কেলেংকাৰী কৰিছে 18 জন এপইন্টমেন্ট দিছে সুপাৰিনটেন্ডেন্টৰ তাৰে 8 জন খৈৰাবাৰী অঞ্চলৰ বাকি কোকৰাঝাৰ চিৰাং আৰু বাক্সাত এজন এপইন্টমেন্ট তেওঁলোকে দিয়া নাই আমি খুব গভীৰভাৱে তদন্ত কৰিলো গম পালো যে তেওঁলোকে এডভাৰটাইজ দিয়া নাই কোনোদিনা CSBৰ এপ্ৰুভ তেওঁলোকে কৰা নাই কোনোদিনা তেওঁলোকে ইন্টাৰভিউ পাতা নাই without interview without any advertisement without any process without any legally তেওঁলোকে এপইন্টমেন্ট প্ৰদান কৰিছে এই এপইন্টমেন্ট জুন বিলাকক দিছে তেওঁলোকে প্ৰত্যেকজন মানুহে লমছৰৰ ঘনিষ্ঠতা থকা বা জুন বিলাকে তেখেতক মোটা পইচা দিব পাৰিছে তেওঁলোককে এপইন্টমেন্ট তেওঁলোকে প্ৰদান কৰিছে ঠিক তেনেকুৱা হয় তেতিয়া আমাৰ 32 লাখ জনসংখ্যা আছে BTC অঞ্চলত তেওঁলোকে BTC চৰকাৰৰ প্ৰতি কেনেকৈ আস্থা ৰাখিম আমি আজি আমি জানো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ যি বিগত সময়ছোৱাত চৰকাৰ চলিলে তেওঁ নিজে কৈছে যে BTCত কোনো আইন নাই তেখেতে আন্দাজত চলাই আছে তো কেনেকৈ লজ্জাজনক কথা ঠিক তেনেকৈ যদি হাগ্ৰামাই তেনেকুৱা তাৰ যিবিলাক সামসা হ'ব ফলোৱাৰ হ'ব EM হ'ব তেওঁলোকেও তাৰ মানে খুব শিক্ষিত নহয় ভাল মানুহ নহয় তেওঁলোকে সব কৰাপ্টেড আজিৰ তাৰিখত সেই কাৰণে আমি আগন্তুক যি পৰিষদীয় ইলেকশন হ'ব BTCত তাতে তেওঁলোকক উফৰাই পালে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এটা ভাল চৰকাৰ ৰাজ্যক দিবলৈ বিচাৰিছো যত আমি সকলো সমমৰ্যাদা পাব ন্যায় পাব সকলোৱে ভাল অপৰচুনিটি পাব সকলোৱে সংস্থাপন পাব ইয়াৰ কাৰণে UPPL এটা স্লোগান দিছে ৰাজ্যক যে ওয়ান ভোট ওয়ান চান্স ওয়ান জব প্ৰত্যেকজন মানুহে এটা ভোট দিব এটা ভোটৰ বিনিময়ত আমি চেঞ্জ পৰিৱৰ্তন পালে আমি জুনে চৰকাৰ আহিব বা UPPL যি চৰকাৰ আনিব তেওঁলোকে প্ৰত্যেকজন মানুহ সংস্থাপন দিব ইয়াতে চৰকাৰী চাকৰি বুলি পালে কথা নহয় আন সাইডত আমি এটা দিক দি পালে এগ্ৰিকালচাৰ সেক্টৰতে হওক ইন্ডাষ্ট্ৰিয়েল সেক্টৰতে হওক টুৰিজম সেক্টৰতে হওক আমাৰ বহুতো কৰিবলগীয়া কাম আছে ইয়াৰ কাৰণে প্ৰমোদ বড়োৰ যি নেতৃত্বত চৰকাৰ আহিব ভাল পলিচি লৈ পালে চৰকাৰ গঠন কৰি পালে এটা ন্যায় দিব বিচাৰিছো আমি BTC বাকি কিয়নো আমি সময়ছোৱাত যে 17 বছৰ কাল গ'ল তাতে দেখিবলৈ পালো নানান ধৰণৰ কৰাপশন আৰু এটা নাম দিবলৈ আমি পাৰিছো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক তেখেতে খালি সাপ্লাইৰ কাম কৰে খালি সাপ্লাই দিয়ে যিকোনো কামতে ধৰি লওক আঠুৱাৰ সাপ্লাই দিব কুটাৰ সাপ্লাই দিব ইয়াৰ পিছত ব্ল্যাঙ্কেটৰ সাপ্লাই দিব টিনৰ সাপ্লাই দিব কোনো কিতিয়াও তেওঁলোকে এমপ্লয়মেন্ট জেনাৰেশনৰ কাৰণে কথা নাপাতিলে নতুন পুলিচৰ কথা নাপাতিলে নতুন দিক যে দিব লাগে ডেকা লৰা ছোৱালীক তেখেতে কিতিয়াও নাভাবিলে আজিৰ তাৰিখত আমি কোভিড-19ৰ যি ইমাৰ্জেন্সি এটা সিচুৱেশন হল এই সিচুৱেশনত গম পালো যে আমাৰ BTC অঞ্চলৰ ফালৰ পৰাও বাহিৰত কাম কৰিব যাবলগীয়া হল বহুতো BTC যেতিয়া চৰকাৰ চলি আছিল কমিও 1 লাখ মান মানুহ বাহিৰত থাকিল হেতু আমি যেতিয়া হি কোভিড-19ৰ ইমাৰ্জেন্সি হল তেতিয়া আমি গম পালো যে তেওঁলোকে বাহিৰৰ পৰা ঘূৰি আহিছে তাৰ মানে কি ইয়াৰ অৰ্থটো আমাৰ BTC যি শাসন অৰ্থনৈতিকভাৱে আমি খবৰ কৰিব পৰা নাই আমি এমপ্লয়মেন্ট দিব পৰা নাই আমি ভাল শাসন দিব পৰা নাই যাৰ কাৰণে লাখ মানুহ ডেকা লৰা ছোৱালী বুঢ়া মানুহে বাহিৰত কাম কৰিব যাবলগীয়া হল আমি ধিক্কাৰ দিছো আজি যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই তেখেতে বহু কৰাপশন কৰিলে বহু BTCখন লুটপাট কৰি পালে নিজৰ সম্পত্তিটো বঢ়াই ললে কিন্তু আমাৰ দৰিদ্ৰ জনতাই দৰিদ্ৰই হৈ থাকিল ধন্যবাদ ইয়াৰ পিছত সম্বন্ধীয় আছে তেল কোনবা জুৱাই হয় ঠিক তেনেকৈ মই আপোনালোকক নাম গাই দিব বিচাৰিছো ৰিহন বড়ো দেউতাক ৰবিৰাম বড়ো খৈৰাবাৰী তেখেতে নিকুঞ্জ দৈমাৰী দেউতাকৰ নাম ৰিজয় দৈমাৰী তেখেতৰ ঘনিষ্ঠতা ৰোমান্টিক চৰণীয়া দেউতাৰ নাম বলৰাম চৰণীয়া তেখেতক খৈৰাবাৰী অঞ্চলৰে ইয়াৰ পিছত দিদম বসুমতাৰী দেউতাকৰ নাম বিপিন বসুমতাৰী ইয়াৰ পিছত আছে বিলিফাং বড়ো দেউতাকৰ নাম তিলক বড়ো খৈৰাবাৰী অঞ্চলৰ
ইয়াৰ পিছত মহেশ বড়ো, দেউতাকৰ নাম হ'ল কান্ত বড়ো। ইয়াৰ পিছত আছে প্ৰসেনজিৎ বড়ো, তেখেতে খুব সম্পৰ্কীয় আৰু কি, তেওঁলোকৰ ঘৰৰ পৰা ছোৱালী নিছে, তেওঁ টংলাৰ মানুহ, তেওঁক চাকৰি দিছে। ইয়াৰ পিছত আছে দিব্যজ্যোতি ডেকা, ৰঘুনন্দ ডেকা, তেওঁলোকক মানে চাকৰি প্ৰদান কৰিছে। যোনবিলাকে নিজৰ ঘনিষ্ঠতা নহয়, তেওঁলোকক মোটা অংকৰ পইচা লৈ পেলাই তেওঁলোকে চাকৰি প্ৰদান কৰে। কিন্তু আন মানুহবিলাকে যোনবিলাকে কোৱালিফাইড শিক্ষিত মানুহ, তেওঁলোকে কেতিয়াও চাকৰি নাপায় BTCত। যদি আপুনি চাকৰি লওঁতে সেইটো বস্তুখিনি ইণ্টাৰভিউ লৈছিল নে নাই? সেইটো ইণ্টাৰভিউ কেতিয়াও লোৱা নাই। আমি ভালকৈ ষ্টাডি কৰিছোঁ, নিজাববীয়াকৈ প্ৰাইভেটলি আমি ইনভেষ্টিগেট কৰিছোঁ। আৰু আমি CHBকো সুধিছোঁ, তেওঁলোকে স্পষ্ট কৈছে যে BTC অঞ্চলত ইলেকশ্যনৰ আগত কেতিয়াও ইণ্টাৰভিউ হোৱা নাই, কোনো নটিফিকেশ্যন ওলোৱা নাই। তেওঁলোকে ইচ্ছামতে বিলাকে চাকৰিটো প্ৰদান কৰিছে। এইটো কোন মাহৰ এপইণ্টমেণ্টটো? এইটো মাৰ্চ মাহৰ 7 তাৰিখে তেওঁলোকে এপইণ্টমেণ্ট দিয়াটো দেখাইছে। মুঠ কিমানজন কেণ্ডিডেটক এপইণ্টমেণ্ট দিছে? এক্সাইজ ডিপাৰ্টমেণ্টত 18 জন দিছে, লমচৰৰ ডিপাৰ্টমেণ্ট হয়তো। ওদালগুৰিত কিমানজন আছে? ওদালগুৰিত 8 জন আছে, কোকৰাঝাৰত 10 জন আছে, কিন্তু চিৰাং আৰু বাক্সাত এজনো নাই, কিয়নো তেওঁলোকৰ ঘনিষ্ঠতা নাই। কোকৰাঝাৰটো হ'ল হেড অফিচ, ওদালগুৰিটো হ'ল তেওঁৰ ঘৰ, কইৰাবাৰী জিলাটো। এতিয়া চেণ্ট্ৰেলি আমাৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পিছত আমি গভৰ্ণৰ তেখেতকো জনাইছোঁ বা চিঠি লিখিছোঁ, যি এনমেলিছ হ'ল এপইণ্টমেণ্টত। ইয়াৰ সংক্ৰান্তত আমি লিখিছোঁ তেখেতক তদন্ত কৰিবলৈ।